মানুহৰ জীৱনটো এখন আইনাৰ নিচিনা। আইনা হোৱাৰ লগে লগে তাতো ধূলি-মাকতি পৰিবই, আঁচোৰ পৰিবই, লেতেৰা হ'বই, ঘহনি খাবই। গতিকে আইনাখন পৰিষ্কাৰ কৰাৰ দায়িত্ব আপোনাৰ। আপুনি যদি প্ৰতিটো ঘহনিৰ বাবে বিৰক্ত হয়, তেন্তে দাপোনখন, আইনাখন কেনেকৈ পলিষ্ট হ'ব, পৰিষ্কাৰ হ'ব, চাফা হ'ব। ঠিক একেদৰে আপোনাৰ জীৱনতো ধূলি-মাকতিৰ সৰু সৰু ঘাট-প্ৰতিঘাত থাকিবই। ক'ৰবাত নহয় ক'ৰবাত ঘহনি খাবই। মানুহৰ কঠোৰ কথাৰে আপোনাৰ জীৱনটো লেতেৰাও হ'ব পাৰে। যদি আপুনি সৰু সৰু ঘহনিৰ বাবে, সংঘৰ্ষৰ বাবে বিৰক্ত হয়, তেন্তে আপুনি আপোনাৰ জীৱনটো কেনেকৈ আগবঢ়াই লৈ যাব? আপোনাৰ কাম কেৱল সফলতা বিচৰাই নহয়। আপোনাৰ কাম হৈছে ইয়াৰ বিৰুদ্ধে গঢ় লৈ উঠা সকলোবোৰ বাধা বিচাৰি উলিওৱা আৰু তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱা। কাৰণ সফলতা পোৱাটো কেতিয়াও কঠিন নহয়। কঠিন হৈছে সেই বাধাবোৰ, সমস্যাবোৰ দূৰ কৰা। গতিকে ধ্যান দিয়ক, ফ'কাছ কৰক কেনেকৈ অপতীৰ্ণবোৰ, সফলতাৰ বাস্তৱ অপতীৰ্ণবোৰ নাইকিয়া কৰিব পাৰি। কেতিয়াও অকলশৰীয়া অনুভৱ নকৰিব। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড আপোনাৰ ভিতৰতেই আছে। এই বিশ্বব্ৰহ্মাণ্ডখন এখন ডাঙৰ মঞ্চ। ইমান সৰু অভিনয় নকৰিব। বন্ধ কৰক। এক আনন্দিত গতিত জীৱনটো পৰিক্ৰমা কৰক। জুই লগাওক, জীৱনত জুই লগাওক। যেনেকৈ ৰকেটত জুই লগালেহে ঊৰ্ধ্বমুখী গতি কৰে, তেনেকৈ আপোনাৰ জীৱনতো জুই লগাওক। তেতিয়াহে আপোনাৰ জীৱনটো ঊৰ্ধ্বমুখী গতি কৰিব। পাহৰি যাওক আপোনাৰ আৰাম, কাৰণ আৰাম মানেই হাৰাম। সৌন্দৰ্যতা আমাৰ চাৰিওফালেই বিৰাজমান, কিন্তু ইয়াক উপভোগ কৰাৰ বাবে আমি ফুলৰ বাগিচাত খোজ কাঢ়োঁ। কেতিয়াবা আনকি কিছুমান ফুলক আমি জংলী ফুল বুলিও কওঁ, কাৰণ আমি ভাবোঁ যে সেই জংলী ফুলবোৰে আমাৰ বাগিচাৰ সৌন্দৰ্য বৰ্ধন নকৰে। এটা কথা মনত ৰাখিব যে এই জংলী ফুলবোৰো প্ৰকৃতিৰ দান। কেতিয়াবা আপুনি আঘাত পালে এই ফুলবোৰে আপোনাৰ বাবে ঔষধৰ কাম কৰে। আমাৰ জীৱনটো ঠিক তেনেকুৱাই। সমাধানবোৰ চাৰিওফালে থকাৰ পাছতো সমস্যাবোৰহে চকুত পৰে। কিন্তু এই সমস্যাবোৰেই আমাক সফলতাৰ ৰাস্তালৈ আগবঢ়াই দিয়ে। জংলী ফুলৰ দৰে সমস্যাবোৰতেই আমাৰ কঠিন সমস্যাৰ সমাধানবোৰ লুকাই থাকে। গতিকে সমস্যাবোৰ জংলী ফুলৰ দৰে উঘালিবলৈ যত্ন নকৰিব, কাৰণ সি পুনৰ গজি উঠিব। গতিকে সেইবোৰৰ লগত মিলি চলিবলৈহে যত্ন কৰিব। চাব, জীৱনটো সুন্দৰ হৈ পৰিব। দুখ নকৰিব। আপুনি যি হেৰুৱায় সেয়া অন্য ৰূপত আপোনাৰ ওচৰলৈ আহে। মানুহৰ এটা বাস্তৱ স্বভাৱ, হৈ যোৱাবোৰ আৰু হ'বলগীয়াবোৰৰ কথা চিন্তা কৰি বৰ্তমানত দুখ কৰি বহি থাকে, য'ত মানুহৰ সময় নষ্ট হয়। কিয় মোৰ লগত এনেকুৱা হ'ল? মোৰ লগতেই এনেকুৱা হ'বলৈ পালেনে? ভগৱানে মোকহে পালেনে? এনেবোৰ নানা ধৰণৰ চিন্তা কৰি বহি থাকে। সময়নো কেতিয়া পাৰ হৈ যায় গমেই নাপায়। আজি কৰিবলগীয়া কামটো কালিলৈ বুলি পিছুৱাই যায়, যাৰ ফলত মানুহ এলেহুৱা হয়। গতিকে অতীত আৰু ভৱিষ্যতক লৈ কেতিয়াও দুখ কৰি বহি নাথাকিব। বৰ্তমানত নিজৰ কাম কৰি যাওক। আপুনি হেৰুওৱা বস্তু কিবা নহয় কিবা প্ৰকাৰে ঘূৰাই পাবই। কালিলৈ আপুনি বুদ্ধিয়ক আছিল, সেয়েহে পৃথিৱীখন সলনি কৰিব বিচাৰিছিল। কিন্তু আজি আপুনি জ্ঞানী, গতিকে আজি আপুনি নিজক সলনি কৰি আছে। নিজকে বুদ্ধিয়ক বুলি ভাবি পৃথিৱীখন সলনি কৰিবলৈ কেতিয়াও নাযাব, কাৰণ আপুনি শূন্যহে পাব। প্ৰকৃতি কেতিয়াও সলনি নহয়, সময় কেতিয়াও সলনি নহয়। প্ৰকৃতি বা পৃথিৱী সময়ক সলনি কৰিব খোজাটো মূৰ্খতাৰহে পৰিচয়। জ্ঞানী হওক, সময়ৰ লগে লগে নিজক সলনি কৰক, নিজকে উপযুক্ত কৰক, যাতে আপুনি নিজকে সলনি কৰিব পাৰে। নিজৰ মূল্য বঢ়াওক, নিজৰ কৌশল বঢ়াওক। আপুনি পাখিলৈ জন্মগ্ৰহণ কৰিছে, গতিকে খোজ কঢ়াৰ প্ৰচেষ্টা কিয় খোজকাঢ়ি আছে? আপুনি হয়তো গম পোৱা নাই, আপোনাৰো দুখন পাখি আছে, যাৰ সহায়ত আপুনি উৰিব পাৰে। কিন্তু আপুনি নিজৰ ভিতৰত থকা শক্তি বিচাৰি পোৱা নাই, আৱিষ্কাৰ কৰিব পৰা নাই। আপোনাৰ সক্ষমতা অপৰিসীম, আপোনাৰ সম্ভাৱনা সীমাহীন। সেয়েহে নিজকে ধ্বংস কৰা বন্ধ কৰক। আপুনি লক্ষ্য কৰা কামবোৰ, বস্তুবোৰ লাভ কৰিবলৈ আৰম্ভ কৰক। কমফৰ্ট জ'ন, আৰামৰ পৰা ওলাই আহক। আপুনি কম সময়ৰ ভিতৰত বহুত কাম কৰিব পাৰিব। প্ৰকৃতিতকৈ ডাঙৰ শিক্ষাগুৰু আৰু পৃথিৱীত নাই। প্ৰকৃতিৰ পৰা শিকক, গছৰ দৰে হওক।
হৰাপাতবোৰ সৰি যাবলৈ দিয়ক। এই মহান শিক্ষাটো নিজৰ জীৱনত প্ৰয়োগ কৰক। পুৰণি হৰাপাতবোৰৰ দৰে আপোনাৰ পুৰণি বেয়া অভ্যাসবোৰ সলনি কৰক। গছে নতুন পাতক স্বাগত কৰাৰ দৰে নতুন ভাল অভ্যাসক আপোনাৰ জীৱনত স্বাগতম জনাওক। নতুন স্কিল, নতুন কৌশল আয়ত্ত কৰি নিজৰ জীৱনটো সজাওক। নিজৰ জীৱনৰ ভেলু বঢ়াওক। মোৰ কোনো মূল্য নাই, মই কৰিব নোৱাৰিম, মানুহে মোক ভাল নাপাব, মই যথেষ্ট নহয়, মই পাৰফেক্ট নহয়, শুদ্ধ নহয়, এনেবোৰ মৃত চিন্তাবোৰ গছৰ সৰাপাতৰ দৰে। গতিকে তাক সৰি যাবলৈ দিয়ক, নহ'লে আপুনি নতুনক আদৰিব নোৱাৰিব। আনৰ অভিজ্ঞতাৰ কাহিনী শুনি নিজৰ জীৱনটো সজাবলৈ যত্ন নকৰিব। তাৰ পৰিৱৰ্তে আপোনাৰ নিজৰ অভিজ্ঞতাৰ সত্যৰ পৰা জীয়াই থাকিবলৈ শিকক। নিজৰ কাহিনী লিখক, নিজৰ অভিজ্ঞতা লিখক, তাৰ পৰা মটিভেশ্যন লওক। লক্ষ্য কৰক ভুল ক'ত হ'ল, শুদ্ধ ক'ত হ'ল, ভুল স্বীকাৰ কৰক, তাৰ পৰা শিকক। নিজকে অবজাৰ্ভ কৰক। আপুনি যি নিজৰ পৰিস্থিতিৰ লগতে নিজৰ ওপৰত নিৰ্ভৰশীল নে আনৰ পৰিস্থিতিৰ লগতে আনৰ ওপৰত নিৰ্ভৰশীল। যিবোৰে আপোনাক ভয় আৰু দুখী কৰি তোলে সেইবোৰক ইগনৰ কৰক। উপেক্ষা কৰক যি আপোনাক বেমাৰ আৰু লাহে লাহে মৃত্যুৰ ফালে আগবঢ়াই লৈ যায়। ভয় আৰু দুখ হৈছে শ্ল' পয়জন। জীৱনত এনেকুৱা কিছুমান মানুহ পাব যি আপোনাৰ বাবে শ্ল' পয়জন। তেওঁলোকে আপোনাক আপোনাৰ সপোন পূৰণ কৰাত বাধা দিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ ভয়টো আপোনাক বিশ্বাস কৰাবলৈ চেষ্টা কৰিব। ইগনৰ কৰিবলৈ শিকক। আপোনাক সন্দেহ কৰাসকলক, আপোনাক পিছলৈ বুলি টানি ধৰাসকলক, ফিয়াৰ, নেগেটিভিটি, ক্ৰিটিচিজম, সমালোচনা কৰাসকলক ইগনৰ কৰক। ইগনৰ কৰিবলৈ শিকক। আই হোপ ভিডিঅ'টো ভাল লাগিল। যদি চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থেংক ইউ।